নমস্কাৰ আমাৰ সৰু এটি ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ৰবিবাৰ মাৰ ওচৰত জামকৈ যাব পৰা নাছিলো শৰাই এখন দিম বুলি আৰু ইফালে আজি আগবঢ়াই দিছো তেওঁৰ ওচৰত ছোৱালীয়ে ভিডিঅ' কৰি আছে আৰু দেখিছে নহয় কেমেৰাটোতে আঙুলিটো দি আছে যি কি নহওক অকণমান ধৰি ৰাখিছো আপোনালোককো দেখাইছো এইখিনিকে ইফালে মাৰ ওচৰত চাকি গছ জ্বলাই লওঁ চাকি গছ জ্বলাই লৈ ইফালে শৰাইখন পাতি দিছো ওচৰতে মহাদেৱো আছে তাতো এগছি চাকি জ্বলাই ললো আৰু মন্দিৰত গৈ এনেও মনটো বহুত ভাল লাগে তাই দেখাই আছে হাতেৰে আৰু এইফালে শৰাইখন আগবঢ়াই দি চাকি গছ জ্বলাই ছোৱালীক ক'লো আহা অকণমান ভিডিঅ'ত উঠো আৰু তাই এইফালে নমো কৰি দিছে ধূপখিনি নোমোৱালৈকে ভাবিলোঁ খুৰীমাৰ ওচৰতে অলপ বহোঁগৈ এইফালে আমি বাদাম চুবাই খুৰীমাৰ ওচৰত খুৰীমা পাকঘৰতে লাগি আছে যিহেতু পাকঘৰতে সোমালোঁ আৰু খুৰীমাৰ মিস্ত্ৰী লাগি আছিল কামত সেইকাৰণে অকণমান সহায় কৰি দিলোঁ খুৰীমাৰ লগত কথাও পাতি আছোঁ সেইখিনি যিহেতু শুনাব নোৱাৰোঁ আৰু এইফালে ৰুটি মাৰি আছোঁ দেখিছেই ন আৰু এইফালে এটা ডাঙৰ ভুল কৰিলোঁ ডগি এটা আছিল ডগিটো বোলে শুই আছিল আৰু মই আমাৰ দেহাক চিৰোঁতে ডগিটোৰ খং উঠি গ'ল আৰু তাকে ছোৱালীজনীয়ে কৈ আছে শুনকচোন কিনো কৈছে নহয় মই যে চিঞৰিলোঁ যে সেইটো কাৰণে মানে চিঞৰা নাছিলি মই যে পাৰ্টিকে চিঞৰিলোঁ খং উঠিছে তাৰ অকণমান টাইম সেনেকৈ থাকিব সেইটো আহিলেও সেনেকুৱাই কৰিব তোক জোকাই দিয়াৰ লগে লগে হাঁহাৰ লগাব তাৰপিছত মোক কবি থাকিব মই দিম ভাল নে ইফালে খুৰীটো বনোৱাত ব্যস্ত পুৰা মিস্ত্ৰী লাগি আছে যিহেতু আৰু এইফালে খুৰীয়ে বনাই থৈছে মটৰ ঘুগুনি ৰুটি এয়া আমাৰ খুৰীমা এবাৰ হ'ল চাই খুৰীমাক অলপ উঠাই দিলোঁ এইফালে আমি যাব ওলালোঁ যোৱাৰ আগত মৰম কৰি দিয়া ডগিটোক মৰম কৰি থৈ যায় আৰু চাওকচোন ডগিটোও লগ লৈছে তাইক ডগিটো চাবচোন এতিয়া আমি আহিব ওলাওঁতে সি আমাৰ পিছে পিছে দৌৰিছে যাব মানে কুকুৰা আছে কুকুৰাকেইটা কেনেকৈ খেলি গৈছে চাবচোন চবকে খেলি লৈছে সিও যাব মানে ভালকৈ টানকৈ ধৰিবা পকালে আটা এটা মল আছে শ্বপিং মল আপোনালোকক এদিন দেখাম বেলেগ এদিন আমাৰ খুৰীমাহঁতৰে হয় আমি এতিয়া যাব ওলালোঁ স্কুটিখন ৰাস্তাতে ৰখাই থৈ গৈছোঁ ৰাস্তা বহুত বেয়া হৈ গৈছে